करोति विष्णु सक्रांत कामकोटिजिता जगत पालकुदेव दुष्टदानव दारका प्रवेशर गीत राग हिंदुरा ताल एक ताल অধৰ্মই ধৰ্ম आसुरिक शक्ति विनाश करी धर्म प्रतिष्ठारे जुगे जुगे मैं अवतार ईश्वर परम ब्रह्मा सच्चिदानंद विग्रह अनादि रुदि गोविंद
कारण कारण सर्व कारण कारण सर्व कारण कारण আমাৰ পৰম ভক্তসকলক কঠোৰ পৰীক্ষা কৰি অৱশেষত মুক্তি প্ৰদান কৰ। এইবাৰ আকৌ মোৰ এক নৱ অৱতাৰ ধাৰণ কৰাৰ সময় হৈছে সমাগত। মোৰ এই পৰম ভক্ত ৰাজা দশৰথৰ ঘৰত এইবাৰ মই নৰৰূপী শ্ৰীৰাম ৰূপে অৱতাৰ ধাৰণ কৰিব লাগিব। ও হরি জয় হরি নারায়ণ ও হরি রাম রাম কে হব হরি এ জয় প্রার্থনা সেৱা গ্ৰহণ কৰিব প্ৰভু। প্ৰভু প্ৰভু আপোনাৰ গুণানুকীৰ্তন প্ৰচাৰ কৰি ফুৰো এই সংসাৰৰ মাজে। গুণ নাম প্ৰচাৰ কৰি থাকোঁতে এইবাৰ কোন পলকতনো তোমাৰ দুখানি চৰণ পালোহি। নাৰায়ণ নাৰায়ণ ধৰিবকেই নোৱাৰিলো প্ৰভু। সঁচা নাৰদ প্ৰভু আজি তোমাৰ আগমনত পবিত্ৰ হ'ল আজি এই বৈকুণ্ঠ। নাৰায়ণ নাৰায়ণ প্ৰভু তুমি যুগে যুগে নানা অৱতাৰ ধাৰণ কৰি আহিছা এই জগতত। পিছে প্ৰভু পিছে কি নাৰদ? প্ৰভু এইবাৰ তেত্ৰা যুগত তুমি কি অৱতাৰ বা ধাৰণ কৰিবা তাকেহে জানিবৰ হেতু আহিলো তোমাৰ সমীপে। তুমি বৰ চতুৰ নাৰায়ণ নাৰায়ণ। সকলো জানিও আমাকেই প্ৰশ্ন কৰিছা। প্ৰভু জানিবৰ মন কৰিছা যেতিয়া শুনা নাৰদ। প্ৰভু এইবাৰ মই এক নৱ অৱতাৰৰ সূচনা কৰি নাৰায়ণ ধামত নানাভাৱে লীলা কৰি যাম। প্ৰভু তাক তুমি সচক্ষে প্ৰত্যক্ষ কৰি
তোমাৰ নয়ন সাৰ্থক কৰিবা। প্ৰভু কি অপাৰ লীলা প্ৰভু, কোনেনো বুজিব তাৰ অন্ত, কোনেনো বুজিব তাৰ আদি। কিবা জানো নাই উদ্দেশ্য নাৰদ? আছে প্ৰভু, তেত্ৰা যুগত তুমি কি অৱতাৰ ধাৰণ কৰিবা এইবাৰ এই জগতত, তাকেহে জানিবৰ মন গৈছে। তোমাক মই যি মতে কৰিছো সেইমতে তুমি চাই যোৱা নাৰদ। প্ৰভু যেতিয়াই মই তোমাক কৰিম স্মৰণ, মোৰ সহায়ৰ বাবে তোমাৰ হ'ব প্ৰয়োজন। প্ৰভু এইবাৰ 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 মই মোৰ এই পৰম ভক্ত নৰকৰ অধিপতি সেই ৰাজা দশৰথৰ ঘৰত ৰাম ৰূপে অৱতাৰ ধাৰণ কৰি নানা লীলা কৰিম মই। ও নারায়ণ ও নিরঞ্জন ও নিরাকার হরি ও নিরাকার হরি প্রভু ওয় গতির গতি নারায়ণ বুঝিলো, সকলো বুঝিলো, এই নিষ্কিন নাৰদে প্ৰভু। বাৰু প্ৰভু, দাসৰ প্ৰণিপাত পুনৰ গ্ৰহণ কৰি এনে মোক আজ্ঞা দিয়ক। যোৱা নাৰদ। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাধিৰুধিৰ গোবিন্দ সৰ্বকাৰণ কাৰণ সর্বকারণ কারণ সর্বকারণ কারণ বৈকুণ্ঠর ভবনে দেখিলু নয়নে রাম নারায়ণ হরি নারায়ণ নারায়ণ প্রভুর তুলসারণতে সোনার পূর্বাজে রুনুজু নুজুনু করি রুনুজু নুজুনু করি বৈকুণ্ঠ ভবনে দেখিলু নয়নে বৈকুণ্ঠ ভবনে দেখিলু নয়নে প্রভু সনাতন হরি প্রভুর তুষারণতে পুনর নূপুরবাজে রত সারণতে পুনর নূপুরবাজে দুনু জো নুজুনু করি দুনু জো নুজুনু করি নারায়ণ 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 নারায়ণ। কৰ্তব্যত হোৱা অগ্ৰসৰ আৰু ময়ো যাওঁ মোৰ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। এ মুরারি মুরারি মুকুন্দ মুরারি 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 মুকুন্দ
মুরারি 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 মুকুন্দ মুরারি ভকতর দুঃখ হারি ভকতর দুঃখ হারি ভকতর দুঃখ হারি এ হর হর নন্দ্রী ভিঙি স্তুতি করে গন্ধরে বাকি নরে আহে তু হদাহিব দেবদিগম্বরা সভাত প্ৰবেশ কৰে দেৱতী নয়ন হাতে শূল ধৰি চলে হাতে শূল চলে দেখিতে শোভন দেখিতে শোভন কৈলাসী ঘৰে চলে অতি ৰঙ মহনে ও ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন বোলা সৰ্বজন ভক্তৰ আকুল কণ্ঠস্বৰে কপাই তুলিছে কৈলাসগিৰি দৈত্যৰাজ সম্বৰাসুৰে কঠোৰ তপ আৰম্ভ কৰি এই ধুজুতিৰ অন্তৰ আলোড়িত কৰিছে জানো জানো মই দানৱে মাগিব বৰ অতিকৈ দুষ্কৰ তথাপিতো ভক্তৰ অধীন মই ভক্তৰ মনোবাঞ্ছা পুৰাবই লাগিব ভক্ত সম্বৰাসুৰ নহবা কুল বাঞ্ছা তব পুৰাবৰ হেতু নিজেই গৈ আছো ধুজুতি তোমাৰ পাশে যাওঁ এতিয়া মই নিষ্কৰ্তব্যত সংগৈ অগ্ৰসৰ
মোৰ নাম শনি, গ্ৰহৰ অধিপতি। তলৈকৰ সকলো জীৱই শুনিলে মোৰ নাম ভয় হৈ কম্পমা। কাৰণ সকলোৰে সন্তাসৰ সৃষ্টিকৰ্তা মোৰ নাম শনি, গ্ৰহৰ অধিপতি। কুদৃষ্টি পৰিলে শনি, কোনেও নেপায় অব্যাহতি। ইতিহাসৰ ৰূপালী পাতত যুগে যুগে শনিৰ নাম লিপিবদ্ধ হৈ থাকিব সোণালী আখৰেৰে। দেৱতা দেৱতাক পূজা কৰে দৰ্শনৰ বাবে, আৰু মোক পূজা কৰে শনিৰ কুপদৃষ্টিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে। কাৰণ মই শনি। ও হরি প্রবেশ করিয়া আহে ও দেব পুরন্দর, ও সঙ্গে চলে দেব গণ ও আনন্দিত মন। এ প্রবেশ করিয়া দেব সঙ্গে চলে দেব গণ দেখিতে বোলা রাম রাম থা রিনা ধে তা দিনাও তিতি তাপ দিধে দিনা ধে। হে ভগৱান, দেৱৰাজ, সৃষ্টিকৰ্তাই নিজ হাতেৰে সৃজন কৰা এই অমৰাৱতীপুৰৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ পাৰিজাত নন্দন কানন ঐৰাৱত, সেই সকলোবোৰ দেৱতাৰ নিজৰ সম্পদ, আৰু এই সম্পদ ৰক্ষা কৰাটো দেৱতাৰ প্ৰধান কৰ্তব্য। দেখভাল আছেনে অমৰাৱতীপুৰত সকলো কুশলে? আছেনে গ্ৰহ নক্ষত্ৰ সকলো আপোন কক্ষত? সকলো দেৱতা মণ্ডলী আছে আপোন কৰ্ম, তাৰ বাবে দেৱদাস মই
ধন্য ধন্য দিকপাল। ভালদৰে সকলো দিশ কৰিবা নিৰীক্ষণ, তেতিয়াহে বাঢ়িব দেৱতাৰ দেৱত্ব সন্মান। কিন্তু দেৱগণ, তথাপিতো আছে অমংগল। গ্ৰহপতি, কওক দেৱৰাজ, কওকচোন কি গ্ৰহপতি। খাদ্য মই কৰিম সাধন? গ্ৰহপতি, কওক দেৱৰাজ। অযোধ্যা নগৰত কিবা হেতু পঞ্চবৰ্ষ ধৰি হোৱা নাই কোনো বৃষ্টিপাত? হয় দেৱৰাজ, মোৰ কুপদৃষ্টিৰ বাবে এতিয়া অযোধ্যাত বৃষ্টিপাত হোৱা নাই। আৰু দেৱৰাজ, অযোধ্যাত এই বৃষ্টিপাত মোৰ দৃষ্টি যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে অব্যাহত থাকিব দেৱৰাজ। অমংগল অমংগল, মনুষ্যই কিবা ঘটাব অমংগল দেৱ সমাজৰ। দেখভাল ভালদৰে ৰাখিবা মনত, দেৱতা আমি অমৰ মণ্ডলী। এই হেতু দেখভাল সদ্ভাৱ সদায় ৰাখিবা মনত, নহে শান্তি নহে মোৰ অন্তৰত। ভকতি কর নারায়ণ নারায়ণ। সঁচাই কৈছা তুমি দেৱেন্দ্ৰ, মনুষ্যইনো কি কৰিব দেৱ সমাজৰ? কিন্তু দেৱেন্দ্ৰ মনত ৰাখিবা, মনুষ্যইহে ৰাখিছে দেৱতাৰ সন্মান। দেৱ সমাজৰ অ দেৱেন্দ্ৰ, দেৱৰ্ষি আছে নেকি ইয়াৰ কিবা ৰহস্য? ৰহস্য ৰহস্য মই কেৱল সৌ নিৰ্মাণকাৰী, আমিনো কোন? কেৱল নিঃকিন্নাৰহে। চাই থাকা সময়ত সকলো ঘটিব বিধাতাৰ লিখনিৰ মতে। এবে মই বিদায়হে মাগো, তোমাতেই শৰণ লৈলো নাৰায়ণ, কৰা কৃপা মোক পাৰ নাৰায়ণ। তোমাতেই শৰণ লৈলো নাৰায়ণ, কৰা কৃপা মোক পাৰ নাৰায়ণ। তুমি নিৰঞ্জন তোমাতা লৈলো শৰণ নাৰায়ণ 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 নাৰায়ণ। দেৱৰ্ষি, মনুষ্যই সন্মান বঢ়াব দেৱ সমাজৰ। শুনিলা শুনিলা দেৱগণ, দেৱৰ্ষিৰ বচন। হয় দেৱৰাজ, ভালদৰে সাজু হৈ থাকিবা এইবাৰ। আহে যদি কোনো দৈত্য দানৱ কিম্বা মনুষ্য দেৱতাক শত্ৰুতা কৰি আচৰণ, মুহূৰ্ততে সন্মুখ সমৰত স্থান দিব লাগিব তাক যমৰ নগৰত। কৰা সবে অংগীকাৰ ঐক্য চলে, অমৰাৱতী দেৱতাৰ ঐক্য শক্তিৰে কৰিম ৰক্ষা। অমৰাৱতী 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 ঐক্য শক্তিৰে কৰিম ৰক্ষা। বলা বলা দেৱগণ, নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ।
অযোধ্যাৰ মহামান্য মন্ত্ৰী মহাৰাজ আপোনাৰ ওপৰত ৰাখিছো মই অগাধ বিশ্বাস। কওকচোন মন্ত্ৰীবৰ, অযোধ্যাৰ প্ৰজাৰ শান্তিৰ বাবে পাৰ্যমানে চেষ্টা কৰিছেনে আপুনি? মহাৰাজ তাৰ বাবে চিন্তা ভাৱ নানিব মনত। প্ৰজাৰ সুখ শান্তি কামনাৰে পাৰ্যমানে মই কৰিছোঁ প্ৰচেষ্টা। ধন্য ধন্য মন্ত্ৰীবৰ, আপোনাৰ দৰে কুশল মন্ত্ৰী থকাৰ বাবে নিশ্চিন্ত মনে ৰাজ কাৰ্য অৰ্পি আপোনাৰ হাতত বিষয় সুখত মই সাচুমত্ত হ'ল। কিন্তু কিন্তু বুলি ৰ'ল কিয় মহাৰাজ? কওক মোক অবিশেষ বাণী। হে মন্ত্ৰীবৰ, হেতি কথাই দিনে নিশাই দুখ দিয়ে আমাৰ অন্তৰত। তুমিতো জানাই মন্ত্ৰীবৰ, মহাৰাজ হেতিয়াও অপুত্ৰক মই লাহে লাহে বাৰ্ধক্যই দিবহি দেখা যৌৱনে যে মোৰ মেলাই লাগিব। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ নহলে সন্তান বংশ ৰক্ষা মোৰ হ'ব কিদৰে? নহলে পুত্ৰ মন্ত্ৰীবৰ, নহলে পুত্ৰ মোৰ জ্বৰ পিণ্ড দিব কোনে মোৰ? ধৈৰ্য আৰু ধৰক কোনে সাকিব মোৰ এই বিশাল অযোধ্যাক মন্ত্ৰীবৰ? শান্ত হওক মহাৰাজ, ধৈৰ্য ধৰক। বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে। অৱশ্যে ভাগ্যত থাকিলে নিশ্চয় পুত্ৰৰ মুখ দেখিব এদিন। হে মন্ত্ৰীবৰ, সেই দিন আৰু কেতিয়া আহিব? তুমি নিৰাম নাৰায়ণ, তুমি অন্তৰ্যামী। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আহক আহক দেৱঋষি, অযোধ্যাপতি দশৰথৰ শত কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। কল্যাণ হওক। মহাভাগ্যবাদী উঠা ৰাজন। মহাভাগ্যবাদী দেৱঋষি নিজেই আহি উপস্থিত হ'ল মৰ্ত্যধামত। সেই দেৱঋষি কওকচোন, কিবা হেতু হ'ল আগমন? কিবা কাৰ্য কৰিম সাধন? কাৰ্য মই নহয়, কাৰ্য যদিহে সাধিবৰ আছে সেয়া হৈছে তোমাৰ প্ৰজাৰ। একো নুবুজিলো দেৱঋষি। ৰাজন, সূৰ্য বংশত এতিয়ালৈকে বহুতো প্ৰতাপশালী ৰজাই ৰাজত্ব কৰি গৈছে আৰু সকলো ৰজাই পুত্ৰবধ ঠিকমতেই পালন কৰিছে। কেৱল তুমিহে নাৰায়ণ নাৰায়ণ, দেৱঋষি কেৱল তুমিহে সুন্দৰী তিৰোতাৰ পিছে পিছে মুগ্ধ হৈ কি হৈছে একোৱেই গমেই নোপোৱা। কেৱল এয়াই নহয়, ৰাজ্যত কোন কুশলে আছে নাই একোৰেই মন নকৰাকে তুমি কেৱল সুন্দৰী মহিলা আৰু সুন্দৰী তিৰোতাৰ পিছে হে দেৱঋষি, পিছে ৰাজন মনত ৰাখিবা, যি ৰজাই নিজ কৰ্ম পাহৰি সুন্দৰী তিৰোতাৰ পিছে পিছে ঘূৰি ফুৰে সেই ৰজাৰ অল্প আয়ুস হয়। আৰু অকল এয়াই নহয়, শুনিছো সেই ৰজা হেনো বোলে অতি শীঘ্ৰে নৰকত পতিত হয়। নাৰায়ণ নাৰায়ণ। হে দেৱঋষি, ৰাজন কৰা নাই মই একো অপকাৰ। অপকাৰ পাৰ্য মানে ৰাজ ধৰ্ম মই কৰিছো শাসন। শান্তিৰ কোলাত আছে মোৰ অযোধ্যা প্ৰজাগণ। তেনে স্থলতে কিয় কৰে বিদ্ৰোহ প্ৰজাই অযোধ্যাবাসী? ৰাজন, তুমি হয়তো নাজানা, তোমাৰ গ্ৰহৰ ওপৰত সম্পূৰ্ণ সেই গ্ৰহ প্ৰতিৰ দুদৃষ্টি।
ঋষি? যাৰ বাবে হোৱা নাই তোমাৰ ৰাজ্যত বহু দিনেই বৃষ্টি, আৰু যাৰ বাবে সকলো তৰু তৃণ এক এককৈ মৰিব ধৰিছে। তোমাৰ সকলো প্ৰজাই দেশ এৰি দেশান্তৰিত হৈছে। কি শুনালা হে কেৱল প্ৰভু? এয়াই নহয়, দেশান্তৰিত হোৱাৰ পাছতো সকলোতে কেৱল তোমাৰ হেতুৰ নাম গাইছে ৰাজন। যদিহে তুমি নাৰায়ণ নাৰায়ণ মোক বিশ্বাস কৰা নাই, তুমি নিজেই গৈ সকলো প্ৰজাক নিশ্চয় কৰা আৰু তাৰ প্ৰমাণ লোৱা, আৰু তাৰ প্ৰতিকাৰো অতি শীঘ্ৰে লোৱা। নতু নাৰায়ণ নাৰায়ণ অতি বিঘিনি হ'ব প্ৰভু। হে লীলাময়, তোমাৰ যে কি বিচিত্ৰ লীলা। ৰাজনকো এইবাৰ বৰ কষ্ট দিয়াইছে। পিছে ৰাজন, এইবাৰ মই বিদায়হে মাগিম। মই কোৱা কথা মনত ৰাখি কিন্তু প্ৰতিকাৰৰ কথা ভাবা, নতু তুমি ধ্বংস, তোমাৰ ৰাজ্য ধ্বংস। এবে মই বিদায়হে মাগিলো। যাওক যাওক দেৱ ঋষি। হৰি বোলা ভাই, ৰাম বোলা ভাই, ও হৰি নামৰ বিনে আৰু আন গতি নাই হে। হৰি বোলা ভাই, হৰি বোলা ভাই, ৰাম বোলা ভাই, হৰি নামৰ বিনে আৰু আন গতি নাই হে। আন গতি নাই, হৰি নামৰ বিনে আৰু আন গতি নাই হে। ৰাম বোলা ভাই, নাৰায়ণ নাৰায়ণ। শুনিলেনে? শুনিলেনে মন্ত্ৰীবৰ? হয় মহাৰাজ। দুৰ্নাম আহিলাজি অযোধ্যাপতিৰ ওপৰত। কতা মন্ত্ৰীবৰ, এই বিষয়তো তুমি মোক একো কৰা নাই অৱগত। তেন্তে সঁচাই আজি মোৰ অযোধ্যা প্ৰজা আছে নেকি? আছে নেকি দুখ যন্ত্ৰণাত? নহয় নহয় মন্ত্ৰীবৰ, মই ইয়াৰ স্বচক্ষে প্ৰমাণ ল'বই লাগিব। নিশ্চয় মহাৰাজ, বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে, গতিকে নিজেই আপুনি ধৈৰ্য ধৰক মহাৰাজ। নহয় মন্ত্ৰীবৰ, মই প্ৰজাৰ দুখ সুখৰ বাৰ্তা নিজেই স্বচক্ষে প্ৰমাণ ল'বই লাগিব। সেয়েহে আজিলৈ সভাভংগৰ মই কৰিলো ঘোষণা। ভাল হয়। হরি রাম রাম প্রবে ভার মাঝে মহাতপু ধরা সঙ্গে চলে প্রাণ
राम राम एही मते पाइला गोया सभार ভিতৰ ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন অত দিনে তোমাক মই যিমানখিনি শিক্ষা জ্ঞান কৰিলো সকলোবোৰ হৃদয়ঙ্গম কৰিব পাৰিছানে? ধন্য। তেন্তে আজি তোমাক মই মানুহৰ মুক্তিৰ পথ কেনেকৈ দৰ্শন হ'ব পাৰে তাৰ জ্ঞান দিম। শুনা, মানুহৰ আত্মাই যেতিয়া পৰম আত্মাৰ লগত বিলীন হ'ব পাৰে তেতিয়াই মানুহে আত্মাই শান্তি লাভ কৰে। আৰু আমাৰ আত্মাই যেতিয়া শান্তি লাভ কৰে তেতিয়াই আত্মাই আমাৰ মুখ্য পথ লাভ কৰিব পাৰে। সেয়েহে আমি একান্ত মনেৰে একান্ত স্বৰে বক্ষস্থলৰ পৰা শব্দ উচ্চাৰণ কৰি সেই শব্দ স্বৰ লাহে লাহে বায়ুমণ্ডলত কম্পিত কৰিব পাৰিব লাগিব। তেতিয়াই আমি মুক্তি মাৰ্গ দৰ্শন পাব পাৰিম। সেয়েহে তুমি মোৰ সন্মুখত ধ্যান মগ্নৰে প্ৰবৃত্ত হোৱা শব্দৰ উচ্চাৰণৰ বাবে। ধন্য। অন্তৰাত্মাক উপলব্ধি কৰা তোমাৰ হৃদয় শান্ত হৈছেনে বাৰু? হয় নেকি? কোৱা পুত্ৰ। সুন্দৰ সুন্দৰ সময়ত তুমি এটি সুন্দৰ প্ৰশ্নৰ অৱতাৰণা কৰিছা। তোমাৰ জ্ঞান পিপাসু মনৰ বাবে তোমাক মই সদায় আদৰ কৰোঁ। শুনা, মানুহে কৰ্মৰ দ্বাৰাই ধৰ্ম লাভ কৰে। এই কৰ্ম কৰোঁতে জ্ঞাতে অজ্ঞাতে মানুহে অজস্ৰ পাপ পুণ্য অৰ্জন কৰে। সেই পাপৰ পৰা মুক্তি পাবলৈ হলে শাস্ত্ৰত এষাৰ কথা কৈছে, এক নামে যত পাপ সংহাৰিত পাৰে ততে পাতকী পাপ কৰিতে নাপাৰে। ইয়াৰ অৰ্থ মানুহে এটা শব্দৰ উচ্চাৰণৰ দ্বাৰাই সকলো পাপ মহিমূৰ কৰিব পাৰে। শুনা, সেই শব্দ হৈছে ৰাম। ৰাম ইয়াৰ এক অতি অৱস্থফল কাহিনী আছে। ৰত্নাকৰ দস্যু নামে এজন দুদান্ত দস্যু আছিল। তুমিতো বাল্মীকিৰ নাম নিশ্চয় শুনিছা। সেই ৰত্নাকৰ দস্যুৱে এসময়ত বাল্মীকি নামেৰে
হৈছিল পৰিছিল সেই দস্যু ৰত্নাকৰে নিজৰ জ্ঞাতে হওক বা অজ্ঞাতেই হওক হত্যা লুণ্ঠন অপহৰণ আদি সকলো কামত ভৰ্তি হৈছিল কিন্তু তাৰ এইটোৰ কৰ্ম নাছিল নিজৰ পৰিয়াল মাতৃ পিতৃ পত্নী পুত্ৰ সকলোকে পালন কৰিবৰ বাবে এই প্ৰবৃত্তিত অৱতীৰ্ণ হৈছিল সেয়েহে অজ্ঞাত কৰ্মৰ দ্বাৰাই কৰা পাপৰ বাবে তেওঁক প্ৰায়শ্চিত্ত কৰিবৰ প্ৰয়োজন হৈছিল সেই পাপৰ পৰা প্ৰায়শ্চিত্ত কৰিবৰ বাবে মহামুনি নাৰদ আৰু ব্ৰহ্মাই চলনা কৰি তেওঁক ৰাম নাম শব্দৰ মুখত উচ্চাৰিত কৰাইছিল কিন্তু মহাপাপী ৰত্নাকৰে কদাপিতো ৰাম নাম উচ্চাৰণ কৰিব পৰা নাছিল কাৰণ তেওঁ পাপী পাপীৰ মুখত ৰাম শব্দৰ উচ্চাৰণ কদাপিতো নহয় কিন্তু চলনাৰে ব্ৰহ্মা আৰু নাৰদে তেওঁৰ মুখত ৰাম শব্দ উচ্চাৰণ কৰাই পাপৰ পৰা মুক্তি দি সময়ত মহামুনি বাল্মীকি নামেৰে অগাধ মহামুনি প্ৰৱৰ্তন কৰিছিল আৰু যিয়ে ইয়াত ৰামায়ণ ৰচনা কৰিছিল হয় পুত্ৰ অদ্ভুত ৰাম শব্দৰ মহিম বাৰু যাই কি নহওক আজিলৈ তোমাৰ শিক্ষা ইমানতে মই কৰিলো সমাপ্ত মই আজি হন্তে অযোধ্যালৈ গমন কৰিলো অযোধ্যা ৰজা দশৰথ মোৰ প্ৰিয় শিষ্য এই সময়ত তেওঁক সাক্ষাৎ কৰাৰ মোৰ অতিকে প্ৰয়োজন সেয়েহে মই নহা পৰ্যন্ত এই আশ্ৰমৰ দায়িত্ব মই তোমাৰ হাতত অৰ্পণ কৰিলো মই বিদায় মাগিলো